Hi everyone. আজি একচুৱেলি বহুত এটা ইণ্টাৰেষ্টিং টপিকৰ বিষয়ে পঢ়িম। এটা ইণ্টাৰেষ্টিং আমি চেপ্টাৰ পঢ়িম ইলেক্ট্ৰিচিটি, যিটো কোৱা হয় অসমীয়াত বিদ্যুৎ বুলি। ক্লাছ 10ৰ ফিজিক্সৰ এটা যথেষ্ট ইম্পৰ্টেণ্ট টপিক, বাট বহুত ইণ্টাৰেষ্টিং হয়। কেতিয়াবা তোমালোকে ভাবি চাইছানে, যেতিয়া আমি ছুইচটো অন কৰি দিওঁ, অন কৰা মাত্ৰকে কি হয়? লাইটটো জ্বলি যায়, বা ফেনখন ঘূৰিবলৈ ষ্টাৰ্ট কৰে, মোবাইলটো চাৰ্জ হ'বলৈ ষ্টাৰ্ট কৰে, টিভিটো চলিবলৈ আৰম্ভ কৰে। কেতিয়াবা ভাবি চাইছেনে যে ছুইচটো অন কৰাৰ লগে লগে এনেকুৱা কি হয় যাৰ কাৰণে আচানকছে ইমানখিনি বস্তু ইমান সোনকালে কাম কৰিবলৈ আৰম্ভ কৰে? আৰু অলপ চলপ আমি ইলেক্ট্ৰিচিটি ৱৰ্ডটোৰ বিষয়ে শুনিছোঁ। ইলেক্ট্ৰিচিটিৰ কাৰণে হয় এইবিলাক, কিন্তু সেই ইলেক্ট্ৰিচিটি একচুৱেলি কি হয়, কি কাৰণে হয়? আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি এই গোটেই টপিকটোৰ বিষয়ে পঢ়িম, গোটেই চেপ্টাৰটোৰ বিষয়ে পঢ়িম। বহুত মজা লাগিব পঢ়ি, কাৰণ ইলেক্ট্ৰিচিটি বস্তুটো গোটেইখিনি কথা মানে বহুত ইণ্টাৰেষ্টিং হয় মানে। আৰু জনাৰ পিছত তোমালোকৰ তেতিয়া ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেড যিমান বস্তু আছে, বস্তুবিলাকৰ ওপৰত এটা বেলেগ ধৰণৰ কিউৰিয়চিটি আহিব যে একচুৱেলি কোনটো বস্তু কেনেকৈ চলে, কি কথা। চ' যেতিয়া আমি যেতিয়া ক'ম ইলেক্ট্ৰিচিটিৰ কথা, তেতিয়া আমাৰ মনলৈ বহুত বেলেগ বেলেগ ধৰণৰ ছবি আমাৰ মনলৈ আহে যে লাইটটো জ্বলিছে, থাণ্ডাৰ ষ্টৰ্ম হৈছে, খুব জোৰকৈ বিজুলী মাৰিছে। তাৰপিছত আমাৰ মনলৈ কিছুমান ফটো আহিব যে এনেকৈ ডাঙৰ ডাঙৰ ৱায়াৰবিলাকৰ থ্ৰুৱেদি ইলেক্ট্ৰিচিটি পাছ হয়, এটা জেগাৰ পৰা আন ঠাইলৈ ইলেক্ট্ৰিচিটিবিলাক কি কৰা হয়, পাছ কৰা হয়। চ' একচুৱেলি ইলেক্ট্ৰিচিটিবিলাক পাছ হ'বলৈ কেনেকৈ পাছ হয়? চ' এটা কথা চাওঁ আমি যে ইলেক্ট্ৰিচিটি যদি সাধাৰণভাৱে কোৱা হয় যে ইলেক্ট্ৰিচিটি কি হয় বা বিদ্যুৎ কি হয়, তেতিয়া আমি এটা উত্তৰ দিব পাৰিম যে বিদ্যুৎ বেলেগ একো নহয়, আয়নবিলাকৰ প্ৰবাহকে বিদ্যুৎ বুলি কোৱা হয়। যদি ইংলিছত কোৱা হয় ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জেছ ইজ ন'ন এজ ইলেক্ট্ৰিচিটি। কিন্তু মেইন কথাটো হৈছে এই আয়নবিলাকৰ প্ৰবাহ, কৈছোঁ যে প্ৰবাহ মানে কি, বৈ যোৱা, ফ্ল' হৈ যোৱা, ৰাইট? চ' এই চাৰ্জেছবিলাক যে ফ্ল' হৈছে, প্ৰবাহ যে হৈছে, কেনেকৈ হৈছে? আমাৰ মনত এটা প্ৰশ্ন আহিব যে এই প্ৰবাহ যে হৈছে কেনেকৈ হৈছে, ফাৰ্ষ্ট কথা। আৰু 2 নম্বৰ কথা হৈছে যে আয়ন কৈ আছোঁ যে, বা ইলেক্ট্ৰিক চাৰ্জ কৈ আছোঁ যে, এইবিলাক আচলতে হয় কি, যে আমি ক'ত পাওঁ এইবিলাক, যে কি কাৰণে ক'ত পাওঁ, যাক আমি ব্যৱহাৰ কৰি লাইট জ্বলাব পাৰিছোঁ, ফেন চলাব পাৰিছোঁ, টিভি চলাব পাৰিছোঁ। চ' তাৰ বিষয়ে আমি বুজি পাই যাওঁ। এতিয়া মই যে কৈ আছোঁ এই ইলেক্ট্ৰিচিটি মানে বেলেগ একো নহয়, আয়নবিলাকৰ প্ৰবাহ। আচলতে এই আয়নবিলাক, ইলেক্ট্ৰিক চাৰ্জ যিটো কোৱা হয়, এই চাৰ্জবিলাক পৃথিৱীত যিমান বস্তু আছে চবতে আছে। এতিয়া তুমি ভিডিঅ'টো চাই আছা, তোমাৰ গাতো আয়নছ আছে, মোৰ ওচৰতো আছে, টেবুলখনৰ ওচৰতো আছে, মই লৈ থকা এই পেনটোতো আছে। যিমান যি বস্তু আছে সকলোতে কি আছে, ইলেক্ট্ৰিক চাৰ্জেছ আছে, চাৰ্জ আছে, আয়নছ আছে। এতিয়া নৰ্মেলি যদি মই কওঁ, প্ৰায় মেটাৰ যিমান আছে সকলো কিহৰ দ্বাৰা গঠিত হৈছে, এটমছ। আমি নামটো শুনিছোঁ, অণু পৰমাণু বিষয়ে আমি ক্লাছ 9ত এটা চেপ্টাৰো পঢ়িছোঁ, এটমছ এণ্ড মলিকিউলছ। চ' এটম অৰ্থাৎ অণু, এটম একচুৱেলি হয় কি? আমি যদি চাওঁ চব বস্তুতে এটম আছে, চব বস্তুতে। এতিয়া আমাৰ দেহতো এটম আছে। এতিয়া কিছুমানে হয়তো এটা কনফিউজন হ'ব যে এটম আৰু কোষটো একে নেকি? কাৰণ জীৱৰ দেহৰ আটাইতকৈ ক্ষুদ্ৰতম এককটো কি হয়, কোষ। তো কোষ বা চেল আৰু এটম একে নেকি? চ' একচুৱেলি চেল আৰু এটম একে নেকি মানে হয় কি, মই কৈ আছোঁ যে কোষ যিমান আছে আমাৰ দেহত, কোটি কোটি কোষ আছে, আজিলৈ কোনো হিচাপো কৰিব পৰা নাই ইমানেই কোষ আছে। সেই কোষবিলাকো এটমৰ দ্বাৰা গঠিত। মনত ৰাখিবা, কোষবিলাক কিছুমান মানে বায়'লজিকেল পাৰ্টিকলছৰ দ্বাৰা গঠিত, আৰু সেই বায়'লজিকেল পাৰ্টিকলছবিলাকো কিহৰ দ্বাৰা গঠিত, এটমৰ দ্বাৰা গঠিত। তোমালোকে মনত ইমানেই ৰাখিবা যে পৃথিৱীত যিমানেই বস্তু আছে আটাইতকৈ সৰু বস্তুটো হৈছে এটমেই। চবতে এটম আছে, আৰু যিমান যি চেলবিলাকো ইনফেক্ট এটমৰ দ্বাৰাই গঠিত। এতিয়া যিমান যি এটম আছে, সেই এটমত কি থাকে, মই এটা যদি সৰু উদাহৰণ হিচাপে যদি বুজাব চেষ্টা কৰোঁ। চ' একচুৱেলি কি হ'ল, এটা এটমৰ ভিতৰত কি থাকে, প্ৰটন থাকে, ইলেক্ট্ৰন থাকে, নিউট্ৰন থাকে। যিসকলে অলৰেডি ভালকৈ এইটো কথা জানে, ভেৰি গুড। যিসকলে নাজানে শিকি লোৱা। এটা এটমত কি থাকে, এটমৰ মাজৰ পাৰ্টটোক কি বুলি কোৱা হয়, এই পাৰ্টটোক কোৱা হয় নিউক্লিয়াছ, ৰাইট? আৰু এই নিউক্লিয়াছত থাকে প্ৰটন আৰু নিউট্ৰন বোলা বস্তু দুটা। কি বস্তু আমি চাই আছোঁ। তাৰপিছত বাহিৰত কি থাকে,
ইলেক্ট্ৰন থাকে কিছুমান কি থাকে ইলেক্ট্ৰন থাকে মানে ইমানটো বুজিলে হ'ব যে এটম এটাৰ ভিতৰতো কি থাকে ইলেক্ট্ৰন থাকে প্ৰটন থাকে আৰু কি থাকে নিউট্ৰন থাকে সো এতিয়া আমি কি বুজিবলৈ চেষ্টা কৰি আছো যে বিদ্যুৎ যে আমি কৈ আছো প্ৰবাহিত হয় কাৰ কাৰণে আয়ন বিলাক প্ৰবাহিত হয় সেই কাৰণে ইলেক্ট্ৰিসিটি হয় বা বিদ্যুৎ হয় সো হে আয়ন বিলাক কি হয় এটো বুজিবলৈ চেষ্টা কৰি আছো সো একচুয়ালি কি হ'ল যেতিয়া মানে এটম এটাৰ ভিতৰত একিটা বস্তু থকা বুলি গম পোৱা গ'ল যেতিয়া দেখিলে যে যেতিয়া প্ৰটন এটা আৰু প্ৰটন এটা দুটা প্ৰটন যেতিয়া ওচৰত ৰাখা হয় থাকা হয় তেতিয়া দেখা যায় যে ইটোৱে হেতু কি কৰে ঠেলে পুশ কৰে ঠেলে মানে ঠিক আছে আৰু যেতিয়া ইলেক্ট্ৰন দুটা ওচৰত ৰাখা হয় তেতিয়াও সেম ধৰণৰ কথা দেখা গ'ল যে ইটোৱে হেতু কি কৰে ঠেলে পুশ কৰে ইন্টারেস্টিং কথা যেতিয়া প্ৰটন দুটাও ৰাখা গ'ল তেতিয়া কি দেখা গ'ল যে ইটো হেতু কি কৰে ঠেলে পুশ কৰে আৰু ইলেক্ট্ৰন দুটাও ৰাখা গ'ল তেতিয়া দেখা গ'ল যে ইটো হেতু কি কৰে পুশ কৰে সো তাৰ পিছত কৰা কি হ'ল তাৰপিছত এটা কাম কৰা হ'ল যে প্ৰটন এটা ৰাখা হ'ল আৰু সাইডত এটা ৰাখি দিয়া হ'ল ইলেক্ট্ৰন ৰাখি দিয়া হ'ল মানে অবজারভেশন কৰা হলে বস্তুটো ঠিক আছে যেতিয়া প্ৰটন এটা আৰু ইলেক্ট্ৰন এটা দেখা গ'ল তেতিয়া ইটো হেতু কি কৰা দেখা গ'ল যে ইটো হেতু কি কৰে এট্ৰেক্ট কৰে মানে ইটো হেতু কি হয় হদায় প্ৰটন এটা আৰু ইলেক্ট্ৰন এটা যেতিয়া ওচৰত থাকিব ইটো হেতু ওচৰ দুইটা ওচৰলে হদায় চাপি যায় কিন্তু প্ৰটন এটা আৰু যদি প্ৰটন এটা ওচৰত থাকে ইটো হেতুৰ পৰা হদায় আঁতৰিবলৈ চেষ্টা কৰে ইলেক্ট্ৰন দুটাও সেম আঁতৰিবলৈ চেষ্টা কৰে কিন্তু এটা প্ৰটন আৰু ইলেক্ট্ৰন যেতিয়া ৰাখি দিয়া হয় ইটো হেতু কি কৰে ওচৰ চপাই আনে সো এই বস্তুটোৰ পৰা গম পোৱা গ'ল যে আচ্ছা কিবা না কিবা এটা কাৰণেটো মানে ইটো হেতু কি কৰিছে ওচৰ চাপি গৈছে বা কিবা এটা সিমিলাৰিটি ৰিজনৰ কাৰণে ইটো হেতু কি কৰিছে আঁতৰি গৈছে সো তেতিয়া কনসেপ্টটো বুজিবলৈ সহজ হ'বৰ কাৰণে কি কৰা ধৰা গ'ল যে প্ৰটন বিলাক একচুয়ালি কি হয় পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰন বিলাক কি ধৰা গ'ল যে নেগেটিভলি চাৰ্জ মানে যেতিয়া বুজিম যে প্ৰটন ইটো হেতু কি কৰিছে ঠেলিছে মানে এটো কি দুটা যেতিয়া সেম ধৰণৰ চাৰ্জ আহি গ'ল তেতিয়া ইটো হেতু কি কয় হদায় ৰিপেল কৰে মানে আঁতৰাই দিয়ে ঠিক আছে আৰু ঠিক তেনেকে যেতিয়া ইলেক্ট্ৰনৰ ক্ষেত্ৰটো সেম হ'ল নেগেটিভলি চাৰ্জ এটো নেগেটিভলি চাৰ্জ তেতিয়া ইটো হেতু কি কৰিব ঠেলিব ইটো হেতু কি কৰিব ঠেলিব ৰাইট কিন্তু যেতিয়া প্ৰটন আৰু এটা ইলেক্ট্ৰন ৰাখা গ'ল ইলেক্ট্ৰনটো কি নেগেটিভ কিন্তু প্ৰটনটো কি পজিটিভ যেতিয়া পজিটিভ এটা চাৰ্জ আহিলে এটা নেগেটিভ আহিলে ইটো হেতু কি কৰিলে ওচৰ চপাই আনিলে ট্ৰেক কৰিলে সো ইয়াৰ পৰা আমি কি বুজি পালো ইয়াৰ পৰা এতিয়া বুজি পালো যে বেলেগ বেলেগ দুটা যদি আয়ন থাকে তেতিয়া ইটো হেতু কি কৰিব ওচৰ চপাই আনিব আৰু সেম হলে ইটো হেতু আঁতৰাই আনিব মানে এই বস্তুবিলাক বুজাবৰ কাৰণে যিবিলাক চিন ব্যৱহাৰ হ'ল পজিটিভ নেগেটিভ ঠিক আছে সো এইবিলাকে বেলেগ একো নহয় এইবিলাকে কি হৈছে আয়ন আৰু এইবিলাক যেতিয়া এডাল ওয়াৰৰ মাজেদি যেতিয়া মানে প্ৰবাহিত হ'ব ওয়াৰ বুলি নহয় যিকোনো বস্তু এটাৰ মাজেদি যেতিয়া এটা প্ৰবাহিত হ'ব ফ্লো হ'ব তেতিয়া আমি কম যে বিদ্যুৎ উৎপন্ন হ'ব ইলেক্ট্ৰিসিটি উৎপন্ন হ'ব ঠিক আছে যেতিয়া চাৰ্জেস বিলাক এইবিলাক চাৰ্জেস বিলাক যেতিয়া ফ্লো হ'ব আমি কম যে ইলেক্ট্ৰিসিটি প্ৰডিউস হৈছে ৰাইট সো এইখিনি বস্তু আমি বুজিলো যে চাৰ্জ হয় কি ঠিক আছে এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহিব আমি অলৰেডি বুজিছো যে পৃথিৱীত যিমান বস্তু আছে মেইনলি মেটাৰ যিমান আছে সবতে কি আছে এটমছ আছে সব এটমৰ দ্বাৰা গঠিত তেতিয়াতো হ'ব লাগিছিলে যে ইটো হিটো কি কৰি দিব লাগিছিলে এট্ৰেক্ট কৰি দিব লাগিছিলে মানে ধৰি লৈছো যে এখন কি আছে টেবুল আছে ইয়াত এখন টেবুল এখন আছে ঠিক আছে আৰু ইয়াত এখন আছে চেয়াৰ চকী এখন আছে ঠিক আছে টেবুল এখন আছে ইয়াত আৰু এখন চকী আছে সো টেবুলত কি আছে বহুতখিনি চাৰ্জেস আছে ন পজিটিভ চাৰ্জ নেগেটিভ চাৰ্জ আছে কাৰণ এটমছৰ দ্বাৰাইতো গঠিত টেবুলখনৰ ক্ষুদ্ৰতম বস্তুবিলাক কি থাকিব এটমছ থাকিব টেবুলখনতো ঠিক তেনেকৈ চেয়াৰখন বা ফেনখন যদি কওঁ ফেন এখন আছে মোৰ ওচৰত তো তাতো কি থাকিব বেলেগ ধৰণৰ চেয়াৰ মানে চাৰ্জেস বিলাক থাকিব না পজিটিভ নেগেটিভ কিন্তু কেতিয়াও আমি ইটো ইটো এট্ৰেক্ট কৰা নেদেখো ওচৰলৈ চাপি যোৱা দেখো জানো কজ নেদেখো নিজে নিজেতো চাপি নাযায় আনটিল এণ্ড আনলেছ মই যেতিয়া ওচৰলৈ লৈ আহোঁ কিন্তু কিয় চাপি নাহে কি কাৰণে চাৰ্জটো আছে লজিক্যালি কি হ'ব লাগিছিলে ইয়াৰ পজিটিভ চাৰ্জে ইয়াৰ নেগেটিভ চাৰ্জক এট্ৰেক্ট কৰিব লাগিছিলে ওচৰত ৰাখি দিয়াৰ পিছত আৰু ইয়াৰ পজিটিভ চাৰ্জে ইয়াৰ নেগেটিভ চাৰ্জে এট্ৰেক্ট কৰিব লাগিছিলে কি কাৰণে মানে ওচৰ চাপি নাহিলে আমি সেইটো বুজিবলৈ চেষ্টা কৰোঁ এতিয়া যিমান এটম আছে এটমবিলাক একচুৱেলি কি হয় ইলেক্ট্ৰিকেলি না পজিটিভলি চাৰ্জ থাকে না নেগেটিভলি সিহঁতি নিউট্ৰেল থাকে মিনিংটো কি মই বুজাই আছোঁ আমি যদি কওঁ হাইড্ৰজেন
হাইড্ৰজেনৰ উদাহৰণ লৈছোঁ হাইড্ৰজেন কি থাকে প্ৰটন থাকে ইলেক্ট্ৰন থাকে নিউট্ৰনো থাকিব হাইড্ৰজেন ঠিক আছে হাইড্ৰজেনৰ এটমত কি থাকিব প্ৰটন থাকিব ইলেক্ট্ৰনো থাকিব প্ৰটন থাকিব পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰন থাকিব কি নেগেটিভলি চাৰ্জ ওকে কিন্তু পইণ্টৰ কথা হৈছে কি প্ৰটন যিমান থাকিব ইলেক্ট্ৰনো কিমান থাকিব সমানে থাকিব প্ৰটন ইয়াত এটা থাকিব ইলেক্ট্ৰনো এটাই তো পজিটিভ নেগেটিভ +1 -1 ক্যালকুলেশন কৰিলে কি পাম আলটিমেটলি কি হৈ যাব 0 চাৰ্জে নাথাকিব বেলেগ এটা উদাহৰণ যদি দিওঁ কাৰ্বন 6টা পজিটিভ চাৰ্জ আছে প্ৰটন 6টা আছে 6টা কি আছে ইলেক্ট্ৰন আছে 6 + 6 -6 কি হৈ যাব 0 তো ঠিক তেনেকে ম্যাক্সিমাম যিমান মেটাৰ আছে সবতে কি হয় নৰমালি কি হয় পজিটিভ আৰু নেগেটিভ চাৰ্জ সেম থাকে এটমছ বিলাকত আৰু সেই কাৰণে গুটে মেটাৰটো কি হয় একচুয়ালি ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ থাকে ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ থাকে যদি এটমছ বিলাক নিউট্ৰেল হৈ থাকে কোনো চাৰ্জে না থাকে পজিটিভ নেগেটিভ সমান থাকে তেতিয়া কি হ'ব নিউট্ৰেল হ'ব কিন্তু এই চাৰ্জ বিলাক কমাব বা বঢ়াব পৰা যায় কমাবলে পৰা যাব বা বঢ়াব পৰা যাব মই এটা উদাহৰণ দিছো উদাহৰণটা জৰিয়তে আমি বুজিবলৈ চেষ্টা কৰো অতি সহজভাৱে সাপোজ কি আছে এজন মানুহ আছে ঠিক আছে মই নিজৰ উদাহৰণ দিছো মই কি কৰিছো বেলুন এটা লৈ লৈছো মোৰ ওচৰত কি আছে এটা বেলুন আছে বেলুনটো যদি মই চুলিত খুব জোৰকে ৰাফ কৰি থাকো বাৰে বাৰে যদি ৰাফ কৰি থাকো তেতিয়া হ'ব কি এইফালে আছে বেলুনটো ওকে এইফালে বেলুনটো আছে আৰু এইখিনি মোৰ চুলিখিনি অফ কোৰ্স মোৰ চুলিখিনি ইয়েলো নহয় বাট ষ্টিল বুজিবৰ কাৰণে ধৰি লৈছো এইখিনি মোৰ চুলিখিনি যেতিয়া আমি ৰাফ কৰিম তেতিয়া হ'ব কি একচুয়ালি মোৰ চুলিৰ পৰা কিছুমান পজিটিভ কিছুমান নেগেটিভ চাৰ্জ এই বেলুনটোলে ট্ৰান্সফাৰ হ'ব কিছুমান নেগেটিভ চাৰ্জ এই বেলুনটোলে কি হ'ব ট্ৰান্সফাৰ হ'ব ঠিক আছে এতিয়া বেলুনটোত যিমান আগতে নেগেটিভ চাৰ্জ আছিল তাতকে বেছি হৈ গ'ল না যেহেতু মোৰ চুলিৰ পৰা নেগেটিভ চাৰ্জ আৰু কেইটামান গ'ল কাৰণ কি কৰিছিল গহাই থাকোতে মোৰ চুলিৰ পৰা তালে কেইটামান কি ট্ৰান্সফাৰ হ'ল নেগেটিভ চাৰ্জ ট্ৰান্সফাৰ হ'ল আগতে বেলুনত যিমান নেগেটিভ চাৰ্জ আছিল এতিয়া কি হৈ গ'ল বাঢ়ি গ'ল মানে এতিয়া বেলুনটোৰ আগতে 10টা যদি নেগেটিভ চাৰ্জ আছিল এতিয়া কি হ'ল অলপ বাঢ়ি গ'ল ধৰি লৈছো 12টা হৈ গ'ল পজিটিভ চাৰ্জ আগতে 10টা আছিল নেগেটিভ চাৰ্জও 10টা আছিল কিন্তু গহাই দিয়াৰ পিছত নেগেটিভ চাৰ্জ বাঢ়ি গ'ল যেনে নেগেটিভ চাৰ্জ বাঢ়ি গ'ল পজিটিভ চাৰ্জ কিমান আছিল 10 আছিল এতিয়া নেগেটিভ চাৰ্জ 12টা হৈ গ'ল মানে চাৰ্জ কি হৈ গ'ল ইয়াত -2 হৈ গ'ল মানে চাৰ্জ বাঢ়ি গ'ল ন নেগেটিভ চাৰ্জ ঠিক তেনেকে মোৰ নেগেটিভ চাৰ্জ আছিল প্ৰথমে 10টা ধৰি লৈছো পজিটিভ চাৰ্জও কিমান আছিল 10টা কিন্তু এতিয়া যদি আমাৰ বেলুনটো হোৱাই লমু নেগেটিভ চাৰ্জ কমি গ'ল ন সাপোজ ধৰি ললো দুটাই কমি গ'ল এতিয়া 8টা নেগেটিভ চাৰ্জ আৰু 10টা কি থাকিলে মোৰ ওচৰত পজিটিভ চাৰ্জ গতিকে মোৰ চুলিখিনি এটা কি হৈ আছে পজিটিভলি চাৰ্জ হৈ আছে মোৰ চুলিখিনি কি হৈ আছে এটা পজিটিভলি চাৰ্জ হৈ আছে আৰু ঠিক তেনেকে বেলুনখিনি কি হৈ আছে নেগেটিভলি চাৰ্জ হৈ আছে আৰু যেতিয়া পজিটিভলি চাৰ্জ হৈছে বেলুনটো মোৰ চুলিখিনি যেতিয়া নেগেটিভলি চাৰ্জ হৈ আছে তেতিয়া এইটো কি কৰিব এট্ৰেক্ট কৰিব ৰাইট অফ কোৰ্স এট্ৰেক্ট কৰিব ইয়াত মই তেতিয়া এইটো কি কৰিব এট্ৰেক্ট কৰিব আৰু যেতিয়া এট্ৰেক্ট কৰিব সেইটো কাৰণে কি হয় বেলুনটো যদি আমি মই জোৰকে ঘূৰাৰ পিছত চুলিৰ ওচৰত লগাই দিম তেতিয়া কি হ'ব এতিয়া বেলুনটো অকণমান টাইমৰ কাৰণে চুলিত এনেকৈ লাগি ধৰিব বা কি কৰিব চুলিখিনি অলপ থিয় হোৱা নিচিনা লাগিব বা ঠিক তেনেকৈ বেলুনৰ এক্সাম্পল দিবলৈ যদি ফণি এখন যদি খুব জোৰকৈ মূৰত ফণিয়াই দিওঁ আৰু আমি সৰু সৰু কাগজৰ টুকুৰা কেইটামান কাটি আৰু ফণিখনৰ ওচৰলৈ যদি লৈ যাওঁ তেতিয়াও আমি একেই ঘটনা দেখিব পাম এট্ৰেক্ট হ'ব কি কাৰণে হৈছে সিম্পলি চাৰ্জ ট্ৰান্সফাৰ যে হৈছে তাৰ কাৰণে হৈছে ঠিক আছে সো আমি এতিয়া ধুনীয়াকৈ বুজিলো এই কনসেপ্টটো যে আসলতে যেতিয়া আমি আয়নৰ কথা কম বা ইলেক্ট্ৰিক চাৰ্জৰ কথা কম হেবিলা আসলতে হয় কি এতিয়া আমি ধুনীয়াকৈ ইলেক্ট্ৰিসিটি কি হয় কি আৰামসে বুজি পাম যে যিকোনো এটা কণ্ডাক্টৰৰ মাজেদি কণ্ডাক্টৰ মানে কি যাৰ থ্ৰুৱেদি বিদ্যুৎ বা ইলেক্ট্ৰিসিটি ইজিলি পাস হৈ যায় হয় না বিদ্যুৎ ইজিলি পাস হৈ যায় সো তাত একচুয়ালি হয় কি বেলেগ একো নহয় তাৰ মাজেদি কিছুমান এই চাৰ্জ বিলাক এই আয়নছ বিলাক কি হয় কন্টিনিউয়াসলি মুভ হৈ গৈ থাকে প্ৰবাহিত হৈ গৈ থাকে আৰু সেই কাৰণে আমি কি পাওঁ ইলেক্ট্ৰিসিটি পাওঁ এটা আমাক যেতিয়া খুদা হ'ব যে বিদ্যুৎ হয় তেতিয়া আমি কি বুলি ক'ম বিদ্যুৎ বেলেগ একো নহয় যে আয়ন বিলাকৰ প্ৰবাহকে আমি কি বুলি কওঁ বিদ্যুৎ বুলি কওঁ ঠিক আছে the flow of electric charge is known as electricity right